নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল যোৱাবাৰৰ প্ৰশ্ন আছিল শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন কিতাপ আটাইতকৈ সৰু। ইয়াৰে প্ৰথমটো শুদ্ধ এনসাৰ জনাইছিলে মিণ্টু দাস, ৰমেন কুৰ্মী, খাইৰুল জিকে আৰু দীপক সাহু। শুদ্ধ এনসাৰ দিয়তাসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই ভিডিঅ'টোৰ শেষত আজিও থাকিব আপোনালোকলৈ এটা প্ৰশ্ন। যিসকলে শুদ্ধ এনসাৰ দিব তেওঁলোকৰ নামবোৰ অহা ভিডিঅ'টোত উল্লেখ কৰা হ'ব। আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে নিম্নলিখিত কোনখন প্ৰথম অসমীয়া মিনি আঁচনি। ইয়াতে দিয়া আছে অপশ্যন জনাকী, খ দিয়া আছে বাঁহী আৰু গ দিয়া আছে বিন্দু। যিসকল বন্ধু বান্ধৱীয়ে এই প্ৰশ্নবোৰৰ উত্তৰবোৰ জানে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল গ বিন্দু। ২ নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল নিম্নলিখিত কাক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়। প্ৰথম দিয়া আছে শংকৰদেৱ, দ্বিতীয়তে দিয়া আছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু একেবাৰে শেষত দিয়া আছে লক্ষীনাথ বেজবৰুৱা। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল খ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ৩ নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল কোনে প্ৰথম অসমীয়া ব্যাকৰণ লিখিছিল। ইয়াতে অপশ্যন দিয়া আছে লক্ষীনাথ বেজবৰুৱা, দ্বিতীয়তে দিয়া আছে মাইলছ ব্ৰেনছন আৰু একেবাৰে শেষত দিয়া আছে নাথন ব্ৰাউন। আৰু ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল গ নাথন ব্ৰাউন। ৪ নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আপোনালোকে এই ভিডিঅ'টোত ডাঙৰকৈ লাইক কৰি দিব। ৪ নম্বৰ প্ৰশ্নটো হৈছে কাক প্ৰথম অসমীয়া ছনেট বুলি গণ্য কৰা হয়। অপশ্যন দিয়া আছে বনকুঁৱৰী, দ্বিতীয়তে দিয়া আছে প্ৰিয়তমাৰ চিঠি আৰু একেবাৰে শেষত দিয়া আছে চকুলো। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল প্ৰিয়তমাৰ চিঠি। ৫ নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আপোনালোকে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ জিকে পাই থাকিবলৈ বেল নটিফিকেশ্যনটো টিপি থ'ব একেবাৰে নাপাহৰিব। ৫ নম্বৰ প্ৰশ্নটো চাব গ'লে গুণমালা হৈছে ইয়াৰ এক সংক্ষিপাদিত সংকৰণ। ইয়াতে অপশ্যন দিয়া আছে ভাগৱত, পুৰাণ আৰু একেবাৰে শেষত দিয়া আছে বেদ। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে ক ভাগৱত। ৬ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে লিখা প্ৰথম অংকীয়া নাট কি আছিল। প্ৰথম দিয়া আছে ৰুক্মিণী হৰণ, দ্বিতীয়তে দিয়া আছে পাৰিজাত হৰণ আৰু একেবাৰে শেষত দিয়া আছে চিহ্নযাত্ৰা। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে গ চিহ্নযাত্ৰা। ৭ নম্বৰ প্ৰশ্নটো চাব গ'লে অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল। প্ৰথম দিয়া আছে শিৱসাগৰ, দ্বিতীয়তে দিয়া আছে কামৰূপ আৰু একেবাৰে শেষত দিয়া আছে বৰপেটা। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে অপশ্যন নাম্বাৰ ক শিৱসাগৰ। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল। অপশ্যন দিয়া আছে লক্ষীনাথ বেজবৰুৱা, দ্বিতীয়তে দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু একেবাৰে শেষত দিয়া আছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ এনসাৰটো হৈছে খ পদ্মনাথ গোহাঁই বৰুৱা। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল। প্ৰথম দিয়া আছে নটৰাজ থিয়েটাৰ, দ্বিতীয়তে দিয়া আছে আবাহন থিয়েটাৰ আৰু একেবাৰে শেষত দিয়া আছে কোহিনুৰ থিয়েটাৰ। ইয়াৰে শুদ্ধ এনসাৰটো যদি জানে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ইয়াৰে শুদ্ধ এনসাৰটো চাব গ'লে গ কোহিনুৰ থিয়েটাৰ। ১০ নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল প্ৰথম আধুনিক অসমীয়া নাটখনৰ নাম কি আছিল। প্ৰথম দিয়া আছে ৰাম নৱমী, দ্বিতীয়তে দিয়া আছে লুকা ভাকু আৰু একেবাৰে শেষত দিয়া আছে খাৰু। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি নিশ্চয় জনাব। যিসকলে শুদ্ধ এনসাৰ দিব তেওঁলোকৰ নামবোৰ অহা ভিডিঅ'টোত উল্লেখ কৰা হ'ব। তো আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিব একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি। তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি থ'ব একেবাৰে নাপাহৰিব। তো পুনৰ লগ পাম আপোনালোকক অন্য এটি ভাল ভিডিঅ' লৈ। আজিলৈ বাই, জয় আই অসম।